Guys, welcome back to my channel. আৰু আজি ভিডিঅ'টোত মই এটা আপোনালোকক ৰেচিপি দিম মানে একদম এটা ইজি ৰেচিপি আহক তেন্তে চাও মানে আপোনালোকক দেখাও বলক আমাক লাগিব কি লাগিব মই আপোনালোকক দেখাই দিছো কথা কৈ থাকোতে গাখীৰ পৰি কাৰণে লৈছো মই এটা ডাঙৰ পিয়াজ কাটি লৈছো এনেদৰে পাতলা পাতলাকে তাৰ পিছত বিলাহী লৈছো কণ বিলাহী লৈছো কেটামানৰ গুটিখিনি উলিয়াই লৈছো আৰু কেটামানৰ গুটিকিটা উলিয়াই দিয়া নাই তেনেকৈ দুফাল কৰি দিছো আৰু লগতে লৈছো দুটা জলকীয়া আৰু 5 ফুটামান নহৰু কাটি লৈছো সৰু সৰুকে এটো হৈছে এটা মছলা যেটো মই ঘৰতে বনাই লৈছিলো গোটা ধনিয়া জিৰা আৰু কাল জিৰা তেনেকৈ দি মেলি পিছি লৈছিলো আৰু লগত দুটামান জালুক দি দিছিলো আৰু ইয়াতে মই লৈছো 3টা ডিম ফালে কেৰাহী গৰম হ'বলৈ দিছো কেৰাহী গৰম হ'ল আৰু ইয়াত মই এতিয়া তেল দিম এতিয়া ইয়াতে পিয়াজ দিব যোনকিটা পিয়াজ কাটি থোৱা আছিল হেকিটা দিব বায়ে বনাই কৈছে পিয়াজখিনিত অকমান কালাৰ আহিছে ধৰিব পাৰিছে আৰু এতিয়া ইয়াত দিব যোনকিটা নহৰু কুটি থোৱা আছিল হেকিটা আৰু লগতে দি দিব জলকীয়া দুটা আপোনালোকে জলকীয়াটো নিজৰ মানে জ্বলা যিমান খায় সিমান তেনেকৈ দিব আৰু জলকীয়া যদি নাখায় আপোনালোকে তেন্তে নিদিব এই নহৰু কেঁচা গন্ধটো যোৱালৈকে ভাজি লোৱা হ'ল আৰু এতিয়া ইয়াত দিব বিলাহীকিটা মানে বিলাহীকিটা ইয়াত দি দিছে মই খিটা বুলি ক'লো নেকি আৰু কণ বিলাহী যেহেতু গুটি কেটামান গৈছে খুব ফোনটোলে তেল মাৰিছে অকমান ৰখাই দিছো দেই হেকিটা টেঙা হ'ব পাৰে সেইকাৰণে অকণমান চেনি দি দিছে ইয়াত আপোনালোকে যদি টেঙাকে বিচাৰে তেনেহলে টেঙাকে খাব পাৰিব আমাৰ অকণমান মিঠা কৰিবলৈ বিচাৰিছো আমি হেতু কাৰণে অকণমান চেনি দি দিছো নাম মাত্ৰ আৰু এতিয়া দিব তাত হালধি এতিয়া ইয়াতে দি দিছে যিকিটা ডিম আছিল হেকিটা এতিয়া দিছে সোৱাদ অনুসৰি নিমখ এতিয়া দিব ঘৰতে বনাই থোৱা গৰম মছলা যদি আপোনালোকৰ গৰম মছলা পেকেটো থাকে হেতু দিব পাৰে আৰু যদি হেতু নাথাকে আন্দিদে আৰু যদি হেতু নাথাকে তেনেহলে আপোনালোকে তেলতে পুৰা প্ৰথমতে জিৰা কেটামান দি ল'ব তেতিয়া নহলে 5 ফোৰণ কেটামান দি ল'ব তেতিয়া টেষ্টি হয় খাবলে আমাৰ এই মছলাটো আছিল কাৰণে আমি এটোৱে দিছো এতিয়া ইয়াতে দিছে অলপমান সস সৰু চামুচখনে 3 চামুচমান হ'ব ন এতিয়া সসখিনি দি ভালদৰে লৰাই ল'ব এইখিনি ৰেডি হৈ গ'ল আপোনালোকক সাৰ্ভ কৰি দেখাইছো এয়া এতিয়া ৰেডি হৈ গ'ল আমাৰ ডিমৰ ফ্ৰাই বুলি ক'ব পাৰিম আৰু ড্ৰাইকে বনোৱা হৈছে এটো আৰু এটো ৰুটি লগত খাবলৈ বহুত ভাল হয় ভাতৰ লগত খাবলৈও ভাল হয় আপোনালোকে আলহী আহিলে যদি লৰালৰি হয় একো গ্ৰেভি বনাই থাকিবলৈ যদি টাইম নহয় তেনেহলে এনেকৈ বনাই দিব পাৰে খাবলৈও বহুত টেষ্টি হয় আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে দেখিছে সহজতে ইমান ধুনীয়া এটা টেষ্টি ৰেচিপি ৰেডি হৈ গ'ল আপোনালোকৰো যদি কেতিয়াবা লৰালৰি হয় আলহী আহে যদি গ্ৰেভি বনাই থাকিবলৈ দেৰি হয় তেন্তে এটো জলদি বনাই মেলি খুৱাব পাৰিব আৰু আলহীও খাই এটো বহুত ভাল পাব বহুত টেষ্টি হয় আমিও খাই বহুত ভাল পাওঁ তো ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰিলো তেন্তে আজিলৈ ইমানে আছিল আকৌ এটা নতুন ৰেচিপি হৈতে আপোনালোকক লগ পাম